নমস্কাৰ ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল বিষ্ণু ব্লগ। আৰু আজি আহিছোঁ মাধৱ মন্দিৰ, হাজো মাধৱ মন্দিৰ। ইয়াতে ভোগ এটা আছে, আমাৰ লগৰ ল'ৰা এজনে ভোগ দিছে। তো বহুত দিনৰ মূৰত আহিলোঁ মাধৱ মন্দিৰত, ভোগ খাব অহাই নাছিলোঁ। তো আজি একবাৰ আহিলোঁ, তাকে আপোনালোককো একবাৰ দেখুৱাওঁ। লগতে তো ফ্ৰেণ্ডছ, এইখিনি মাধৱ মন্দিৰৰ একেবাৰে শ্ৰী খটখটি যিখনৰ একদম তলত। আৰু আমি ইয়াতে আহিলে কি কৰোঁ, ইয়াতে তলত সেৱা এটা কৰোঁ আৰু সেৱাটো কৰিহে ওপৰলৈকে যাওঁ। আৰু চেণ্ডেলযোৰ তলতে থৈ যাওঁ, চেণ্ডেল ওপৰত নিনিওঁ। তো এতিয়া মই খালী ভৰিয়ে আহি আছোঁ খটখটিৰে। আৰু যিখন খটখটি দেখা পাইছে এইখন আগতে তাৰমানে অকল শিলপাৰাই আছিল, এনেকুৱা সমান টাইপৰ নাছিল। তো তাৰে পিছত কি কৰিলে, সেই শিলবিলাকৰ ওপৰতে অলপমান মডিফাই কৰি সমান কৰি দিলে। আৰু এইটো হ'ল চিৰিখনৰ খটখটিখনৰ একদম ওপৰত এনেকুৱা এটা গেটৰ দৰে আছে, গেট এটা আছে। আৰু ইয়াতো এটা আমি সেৱা কৰি ভিতৰত সোমাওঁ আৰু তলৰ সম্পূৰ্ণ চিৰিখনৰ তলৰ ভিউটো চাওক একবাৰ মাধৱ মন্দিৰৰ ভিতৰত। এতিয়া ওপৰত আহিলোঁ আৰু আহি আপোনালোকক একবাৰ চাৰিওফালে পৰিৱেশটো দেখুৱাওঁ মন্দিৰটোৰ। আৰু মূল মন্দিৰটো এইটো, ইয়াৰ ভিতৰতে আছে মাধৱ মন্দিৰটো, য'ত আমি সেৱা কৰোঁ, মূল গোসাঁইটো। তাৰপিছত এই মন্দিৰটো বহুত আগৰ একদম এই ৰজা দিনৰে, আৰু গোটেই মন্দিৰটো যিমান ধুনীয়াকৈ মূৰ্তিবিলাক বনোৱাই আছে, কিন্তু দেখিলে অলপ আচৰিত লাগে। কিন্তু গোটেইখিনি ধৰ শিলৰে, তাৰমানে কোনো চিমেণ্টে বা কিবা এনেকুৱা ব্যৱহাৰ নাই, সম্পূৰ্ণ শিলতে বনোৱা। আৰু কি ধুনীয়া ধুনীয়া এটা পৰিৱেশ। যদি আপোনালোকে ইয়াতে অহা নাই, নাহিলে এইটো অলপ অনুভৱ কৰিব টান হ'ব, কাৰণ নিজ চকুদি চোৱা আৰু ভিডিঅ'ত চোৱা কথাটো অলপ বেলেগ হৈ দিয়কচোন। সেইকাৰণে এবাৰ আহিব, ইয়াতে হাজোত আছে, হাজো মাধৱ মন্দিৰ বুলি ক'লে জানেই চবেই। তো আহিছোঁ ইয়াতে ভোগ খাবৰ কাৰণে। তো এতিয়া আমাৰ মোৰ লগৰ এজনৰ, তাৰ ছোৱালীৰ ভাতমুখত দিয়া, যিটো আমি ভাতমুখত দিয়া বুলি কওঁ ইয়াতে, এইটো মাধৱ মন্দিৰৰ এইখিনি হ'ল তাৰমানে চৰাঘৰটো। আৰু ইয়াতে ভোগ খোৱা হয় বা ভোগ খায়। তো আজি এইটোৱে, মই এইটো পাৰ্টিৰ মানুহ। ইয়াতে আকৌ 3টা পাৰ্টি নে 4টা পাৰ্টি আছে, আৰু গোটেইকেইটাৰে এইজন আমাৰ লগৰ ল'ৰা, আৰু দিগন্ত তাৰ নাম লগৰ ল'ৰাজনৰ। আৰু ইয়াতে 4টামান পাৰ্টি আছে। তো চাওক, অলপ ষ্টাৰ্ট হ'লেই ইহঁতৰ এই ভাতমুখত দিয়া, বাকী এনেকৈ প্ৰচেছ চলি আছে। কিবাকিবি আৰু চবৰে নিয়মবিলাক বেলেগ বেলেগ দিয়কচোন। আমাৰ ইয়াতে প্ৰথমতে এইবিলাক কিবাকিবি চুব দিয়ে, কিবাকিবি বস্তু দিয়ে, অলপ কলম, ধান, কিতাপ এনেকৈ কিবাকিবি দিয়ে, কোনটো বস্তু চুৱে সেইটো চাই আৰু। তো বাকী ইয়াতে কি ক'লোঁ যে 4টামান পাৰ্টি আছে। আৰু আজি চাওকচোন, গোটেইকেইটা পাৰ্টিৰে চবৰে ভাতমুখত দিয়া, এই এটা পাৰ্টি আৰু এই দূৰত এটা পাৰ্টি আছে, সিহঁতৰ ভাতমুখত দিয়া চলি আছে, আৰু আমাৰতো চলি আছে। তো এনেকুৱা আজি 4টামান পাৰ্টি আছে, আৰু 4টাৰে ভাতমুখত দিয়া। এনেই বেলেগ অকল ভাতমুখত দিয়া বুলি নহয়, এনেও দিব পাৰি। তো ইয়াতে চাওক, বান্দৰৰ সংখ্যা অলপ বাঢ়িছে, আগতে অলপ কম আছিল। এতিয়া অলপ যি দেখিছোঁ, বান্দৰৰ পৰিমাণটো অলপ বাঢ়িছে। ইয়াক চা নাই, একদম লিডাৰ তাৰমানে একেবাৰে। কিন্তু মানুহক একো অনিষ্ট নকৰে, বান্দৰ বহুত থাকিলেও মানুহক অনিষ্ট সেনেকৈ নকৰে। আৰু এনেই যিবিলাক দিয়ে, কোনোবা খাব দিয়ে, কিবা দিয়ে, সেইবিলাক খায় আৰু ওচৰতে। কাৰণ বান্দৰ আছে, কাৰণ যিটো মাধৱ মন্দিৰ ইয়াতে আছে, এই মাধৱ মন্দিৰটো পাহাৰৰ ওপৰত। আমি এতিয়া পাহাৰৰ ওপৰত আছোঁ, পাহাৰৰ ওপৰত মাধৱ মন্দিৰটো অৱস্থিত। আৰু পাহাৰত এইবিলাকতো বান্দৰবিলাক থাকিবই আৰু। চাওক একবাৰ, ইহঁতৰ বস্তুটো ভাল লাগে, কি ধুনীয়াকৈ খাইছে, 2খন হাতেদি খায় একেবাৰে। আৰু যিমান পাৰে টপাটপ ভৰাইছে, আৰু ওচৰত মানুহ আহিলে পলায়। তথাপি যদি কিছুমানে ভয় নকৰেও, ওচৰত থাকিলেও এনেকৈ হৈ থাকে। তো এইটো এটা মাধৱ মন্দিৰৰ ভিতৰতে আছে, গোটেই এৰিয়াটোৰ ভিতৰত। ভাল লাগে, বৰ ধুনীয়া পৰিৱেশ, আপোনালোকে আহিব এদিন। আৰু অলপ বান্দৰ দেখুৱাই দিওঁ ৰ'ব। আজি বহুত বান্দৰ দেখিছোঁ, সেই অইনদিনা ইমান বান্দৰ দেখা নাপাওঁ। ইয়াক চা না, কি আজাৰিত খাই আছে, তাৰমানে ই অকলে। বাকী এতিয়া ভোগ খালে তাৰমানে বহুতে, আৰু সেইকাৰণে কিছুমানে অলপ ইহঁতৰ কাৰণেও পাতত ভাত দিয়ে, বা ভাত দালি এনেকৈ দি দিয়ে, তাতে খায় সিহঁতে। তেনেকুৱাকৈ আছে। আৰু কেনেকুৱাকৈ জুম বান্ধি খাই চাব, মই দেখুৱাই দিম এতিয়া। বান্দৰবিলাকে একেলগে জুম বান্ধি খায়, এই চাওক না। এখন পাত এখন দিছে তাৰমানে কোনোবাই, আৰু এই পাতখনকে একদম গোটেইকেইটা লগ লাগি ধুনীয়াকৈ খাই আছে। কিন্তু মানুহ হ'লে এনেকুৱাকৈ কিন্তু নাখায় মানুহে এখন পাততে। ইহঁতৰ মিলা প্ৰীতি চা না।
পলাল কোনোবা এজনে মাৰি দিলে কিবা এটা। তো এতিয়া ভাত খালোঁ, ভাত মানে ভোগ আৰু ভোগ খালোঁ আৰু এতিয়া যাব ওলাইছোঁহে মই। বাকী আপোনালোকক ভালকৈ ভিডিঅ' এটা দেখুৱাম মাধৱ মন্দিৰৰ ওপৰতে। আজি যিখিনি পাৰোঁ এনেকুৱাকৈ দেখালোঁ আৰু বাকী ভিতৰত দেখুওৱা নাই। মূল মন্দিৰৰ যিটো ভিতৰ ভাগটো আজি দেখুওৱা নাই, কাৰণ বন্ধ আছিল, দৰ্জাখন বন্ধ আছে। আপোনালোকক দেখুৱাই দিওঁ হ'ব, সেইখন বন্ধ হৈ আছে, এনেই খোলাই, কিন্তু এতিয়া ভোগ খাব সময় হৈছিল কাৰণে বন্ধ কৰি দিছে। বেলেগ একদিন আপোনালোকক ভালকৈ ভিতৰৰখিনি দেখুৱাম। আৰু এইটো মূল গেটটো, যিটো মই ভিতৰেদি সোমাই আহিছিলোঁ, আৰু এইটো গেটেৰে এতিয়া কি কৰিম, বাহিৰত ওলাই যাম। তো চাওক এতিয়া কি ক'ম আৰু, এতিয়া লকডাউনৰ কাৰণেও অলপ, লকডাউন মানে কি, কৰোণাৰ কাৰণেও অলপ মানুহ কমিছে। নহ'লে এই মাধৱ মন্দিৰত এইখিনি মানুহ নহয়, এনেই বহুত ভৰ্তি হৈ থাকে মানুহ, তাৰমানে ইমান মানুহ হয়। মাঘ বিহুৰ টাইমত মই আৰু এটা নিশ্চয় ভিডিঅ' এটা বনাম, ভাল মাঘ বিহুৰ পৰিৱেশটো কেনেকুৱা হয় ইয়াতে মাধৱ মন্দিৰত, সেইটো এটা ভিডিঅ' এটা দেখুৱাম। তো সেইকাৰণে চেনেলটো চাই থাকিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, তেতিয়াহে ভিডিঅ'বিলাক আপোনালোকে পাব, মই দিয়া ভিডিঅ'বিলাক। তো এতিয়া এইখন চিৰিৰে অহা চিৰিখনেৰে নামি যাম। ছাইডৰ ফালে আৰু এখন চিৰি আছে, সেইখনেদি যাব পাৰি। সেইখন বাৰু মোৰ যোৱা নহ'ল, এইফালেদি আহিলোঁ। তো এই মূৰত একেবাৰে পুখুৰীটো আছে, মাধৱ মন্দিৰৰ পুখুৰীটো, বিষ্ণু পুষ্কৰ বুলি যিটো কয়। আৰু মই একেবাৰে তলত চিৰিখনৰ তলত আহি পালোঁ। বাকী এইখন চিৰিখন ওপৰৰ পৰা আহিলোঁ। চিৰিখন দীঘল আছে অলপ, এদিনীয়া মানুহৰ কাৰণে অলপ ভাগৰ লগা ভিডিঅ' আৰু। এতিয়া আমি আহি থাকোঁ কাৰণে ইমান প্ৰব্লেম নাই আমাৰ। তো এইখিনিয়ে, বাকী ভিডিঅ'টো চাগে ভাল পালে আপোনালোকে, আৰু আহিব হাজোত মাধৱ মন্দিৰ চাই যাব। মাঘ বিহুৰ টাইমত আহিব, মাঘ বিহুত বেছি ভাল লাগে, এনেও ভাল লাগে তথাপি আজি মানে। তো ফ্ৰেণ্ডছ, ভোগ খাই আহিলোঁ আৰু এতিয়া যাওঁ ঘৰত। আৰু এতিয়া যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। তো আজি ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ, ধন্যবাদ।